কি হ'ল আজি ইমান কম ল'ৰা ছোৱালী যে অকল তহঁতে আৰু কোনো নাহিব নেকি? ঠিক আছে বাৰু পঢ়াম। তহঁতক যে মই আজি প্ৰশ্ন দিম বুলি কৈছিলোঁ, মুখস্থ কৰি আহিছ নাই পিছে? তহঁতিচোন সোমায়ে আহিলি, সোমোৱাৰ পাছত যে সুধিছ। বাৰু বগে যা। তহঁতক যে আজি প্ৰশ্ন দিম বুলি কৈছিলোঁ, মুখস্থ কৰি আহিছ নাই? আহিছোঁ ছাৰ, একদম মুখস্থ কৰি আহিছোঁ ছাৰ। ঠিক আছে বাৰু, তহঁতে মোক কথা এটা কচোন। তহঁতৰ যে সদায় স্কুল আহোঁতে দেৰি হয়, কিয় দেৰি হয়? তহঁতে মোক কচোন ইয়াৰ কাৰণ। ছাৰ, স্কুলৰ আগত বৰ্ডত লিখা আছে যে আগত স্কুল আছে, লাহে লাহে যাব, সেয়েহে ছাৰ। গতিকে সেই চাইনবৰ্ডৰ মতে আমি লাহে লাহে আহোঁতে ছাৰ সদায় আমাৰ দেৰি হয় ছাৰ। চাইনবৰ্ডখন ছাৰ আঁতৰাই দিব নোৱাৰিলে? ঐ গাধহঁত, এই চাইনবৰ্ডখন গাড়ীৰ কাৰণে লিখা আছে, মানুহৰ তহঁতৰ কাৰণে নহয়। মূৰ্খহঁত। নেমু তই এইফালে আহ। কওক ছাৰ। তই দুবিধ ফুলৰ নাম কচোন। এই ছাৰ মই জানো, মোক বেলেগ প্ৰশ্ন সোধক ছাৰ। ঠিক আছে, তই হ'লেও কচোন দুবিধ ফুলৰ নাম। ছাৰ, DSR নম্বৰ 1। কি গাধ, তই খালি? নাই ছাৰ, মই নাখাওঁ নহয়। আমাৰ পিতাই খায়, ডাইৰেক্টৰ স্পেচিয়েলিষ্ট আৰু মেক্টৰ নম্বৰ 1 ছাৰ। মূৰ্খ, এয়া ফুলৰ নাম। ঠিক আছে, মোক এটা কবিতা মাতি শুনাচোন। ছাৰ, শুনি আমাৰ গাঁওখনি এটি হ'বনে? তোৰ যিটো কবিতা মনত আছে তই সেইটোকে গা। ঠিক আছে ছাৰ। শুনি আমাৰ গাঁওখনি অতি গাভৰু ছোৱালীৰে ভৰা, তাৰে মাজৰ এজনী যদি পতাব নোৱাৰোঁ মই কি হনো বৰ ডেকা ল'ৰা। শুনি গাঁৱৰ ধুনীয়া ছোৱালী, কাৰ কি চেহেৰা চাবা, তাৰে এজনীক পলুৱাই লৈ যাম মই, বহুদিনৰ পৰা ভাবি আছোঁ জানা। তইতো কি কবিতা মাতিছ হা? মূৰ্খ, কি কবিতা মাতিছ তই? অলপ বাধ্য চালা, একো এটা নাজানো। তই জোন আৰু বেলিৰ মাজৰ পাৰ্থক্য ক। ছাৰ, জোনে 4টামান ল'ৰা ভাল পায়, বেলিয়ে অকল মুখে ভাল পায়। ছাৰ, ই মিছাই কথা কৈছে। জোনে সেইদিনাখন মোকো ভাল পাওঁ বুলি কৈছে, মোলৈ চাই মিছিকে হাঁহি এটা মাৰিছে। কুকুৰহঁত, তহঁতৰ এইবোৰ কথা কোনে কৈছে? নামানিবি তহঁতি স্কুলৰ মাৰৰ বাপেৰক, নামানিবি তহঁতি। হ'ব যা, তই বেঞ্চৰ ওপৰত গৈ থিয় হৈ থাককে। আমাৰ মহাপণ্ডিত টেঙাই আহ। সোধক ছাৰ। তই মোক ABCD কেইটা মাতি শুনাচোন। ABCDEF। ঐ মুখ্য, এনেকুৱা নহয়, ফুল ফৰ্মেটি। A for apple, B for ball, এনেকুৱা মান। ছাৰ, মই পাহৰি গৈছোঁ ছাৰ। পাহৰিলে নহ'ব, মাতিবই লাগিব, নহ'লে তোক এতিয়া ইয়াত আচাৰি কোব দিম। নাই ছাৰ, মই মাতিছোঁ ছাৰ, মাতিছোঁ। A for apple, B for বেয়া আপেল, C for চিঙা আপেল, D for ডাঙৰ আপেল, E for ইমান আপেল, F for ফাল্টু আপেল, G for গেলা আপেল। গাধ, তই ABCD মাতিছ, ভালকৈ মাত। ছাৰ, মাতি আছোঁ ছাৰ, আপুনি শুনি যাওক। H for সৰু আপেল, I for ইণ্টাৰেষ্টিং আপেল, J for জ্বলা আপেল, K for কমলাইনা আপেল, L for লাভলি আপেল, M for মজা আপেল ছাৰ, N for নাইচ আপেল, O for ছাৰ ঔটেঙা নিচিনা আপেল। ছাৰ, পাছৰখিনি শুনক। P for পকা আপেল, Q for কুইট আপেল, S for sweet apple, T for টেঙা আপেল, U for ইউ আপেল, V for ভাজা আপেল, W for ৱাটছ আপেল, X for খ্ৰীষ্টমাছত খোৱা আপেল, Y for
Y for young apple, sir. Z for zebra for apple, sir. ওই গাধ তই এইবোৰ কি এবিচিডি মাৰিছ তোৰ এবিচিডি শুনি মোৰ চন্দাই গৈছে